সকলোকে মোৰ আনটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোক চাওক মই কি ড্ৰেছ কৰি আছোঁ। ইফালে কোন কোন আছে এইফালে আমাৰ হৰি ভকতজনী, এইফালে মানুহজন, চবেই আজি মানে একে কেপ লগাইছোঁ। আমি ক'ত যাম কৈ দিয়াচোন। আমি এতিয়া মাছলি ধৰিবলৈ, কাইলৈ কাতি বিহু, সেইকাৰণে আমি মাছ ধৰিবৰ কাৰণে মানে এনেকৈ ড্ৰেছ কৰি আছে। এইফালে চাওক, এইফালে মাছেৰে আমি উদযাপন কৰিম বুলি ভাবিছোঁ, সেইকাৰণে আজি ধৰিবলৈ গৈছোঁ। আমি এইফালে চাওক, আমি মাছ ধৰিবৰ কাৰণে কি ড্ৰেছ কৰিছোঁ। এনেকৈ লংপেণ্ট, তাৰ ওপৰত মোজা, তাৰপৰা মাথাত আমি গামোচা লগাইছোঁ, লগতে টুপিটো ৰ'দৰ পৰা অকণমান বাচিম ন, সেইকাৰণে টুপিটো লগাইছোঁ। তাৰপৰা মোজাটো কেলৈ পিন্ধিছোঁ, আমাৰ মানে ইয়াত অকণমান জোক ওলায়। এতিয়া বাৰু তাপাত বুলি কয়। আমি কিবাটো জোকৰ কাৰণে এনেকৈ মানে মোজা চোজা চব পিন্ধি গৈছোঁ, তেতিয়া মানে জোক সোমোৱাৰ কোনো চান্স নাই আৰু। এইফালে হৰিভকত ওলাইছে, চবেই মানে মোজা পিন্ধিছোঁ। তাৰপৰা এনেকৈ হাত দীঘল চোলা, ৰ'দৰ পৰা বাচিবৰ কাৰণে আৰু টুপিটো লগাইছোঁ। এতিয়া আমি যাম আৰু কেনেকৈ ধৰিম সেইটো আপোনালোকক অকণমান দেখুৱাম। পানীটো বহুত দ হ'লেও মোবাইলটো অকণমান লৈ যাব চেষ্টা কৰিম আৰু তাৰপৰা আপোনালোকক দেখুৱাম। তলত কেনেকৈ মাছখিনি যুক্ত হৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰপৰা কিমান মাছ পাব, কি মাছ, সেইবোৰ আপোনালোকক চব দেখুৱাম, চাই থাকিব। কমো আমি চবে ওলালো আৰু মাছ ধৰিবৰ কাৰণে। আমি নামিছোঁ আৰু দেই। কৃষ্ণ যাব পাৰিছে নাই? ইমান যাবৰ আছে কৃষ্ণ ৰ'লে yiङ পৰিব লৈছিলোঁ আৰু দেই। আমি জেগাত আহি পালোঁ আৰু ইয়াতে ভালকৈ ঠিক ঠাক কৰ লগীয়া জেগাটো এইটো। তাহলে ডাঙৰ মেটেকা, এই কিনাৰবোৰ বেলেগ মানুহে মাৰিলে আৰু বহুত দ চাগে। এইটো চাব লাগিব মাছ সোমাবনে নাই। ইমান ৰ'দ নাম আটাইবোৰ ইয়াতে থাক, কিবাটো ভৰিত সুমিয়াই পিনি থাক। এইফালে সোমাই গৈছে আৰু বাপৰে বহুত দ দেই। ইয়াতে মানে কিনাৰত অকণমান মানে ইমান দ নহয়, অকণমান ভাল। এইফালে মাজত মানে যোনটোত মানুহজনে সোমাই গৈছে তাত বহুত দ। এইফালে চব মানুহজনক দেখাই নোপোৱা হ'লোঁ। ইয়াতে মানে মই মোবাইলটো লৈ আহিলোঁ, কিন্তু মোবাইলটো থ'বলৈ এটা জেগা নাই। ইয়াত মানে গোটেইখিনিত পানী হৈ গ'ল আৰু ঘূৰি দিয়া। আপোনালোকক মাছ ধৰাটো দেখুৱাব পাৰিম নে নোৱাৰিম। আঁঠুৱাৰে সৰু যে, সেইকাৰণে মাছ ওলাই যাবগৈও পাৰে, গম পাইছে নাই? পাৰিছা নাই? এটা নহয়, এইটো ধৰ, এইটো ধৰ কিবা মাছ নেই আটাই মাছ নেই ইয়াতে মানে মোবাইলটো লৈ আহিলোঁ, কিন্তু ইয়াত কোনোবাই নহ'লে কোনোবাই মোবাইলটো ধৰি থাকিবলগীয়া হৈছে। সেইকাৰণে অসুবিধা হোৱাৰ কাৰণে মোবাইলটো মই ঘৰতে থ'ব যামগৈ নেকি, থৈ আহোঁগৈ। তাৰপাছত আপোনালোকক পাছত দেখুৱাম আৰু মাছ পাব নে নাপায়। ইয়াত মোবাইলটো ধৰিবৰ কাৰণে বহুত অসুবিধা, সেইকাৰণে আপোনালোকক মই পাছতহে দেখুৱামগৈ আৰু কিমান মাছ পালোঁ। বহুত প্ৰব্লেম মানে ইয়াত মোবাইল থ'বলৈ জেগাই নাই। সেয়া আমি মাছ মাৰি আহিলোঁগৈ আৰু মাছ মাৰি আহিলোঁগৈ ন। ভাল লাগিলে নাই মাছ ধৰি? ভাল লাগিলে আজি মাছ ধৰি, বহুত পালোঁ। এইফালে হৰিভকত ধুইছেগৈ আৰু পানীটো ইমান দ, ডিঙিলৈকে পোৱা মানে। সেইকাৰণে আপোনালোকক মানে কিবাটো কেনেকৈ মাছটো ধৰিছিলোঁ এইটো ভালকৈ দেখুৱাব নোৱাৰিলোঁ। ইমান দ পানীত মোবাইলটো লৈ যাবলৈ বেয়া, সেইকাৰণে মানে আপোনালোকক এতিয়াই দেখুৱাইছোঁগৈ। মোজা অৱস্থা
এইটো চাওক মাছখিনি এতিয়া উলিয়াই ল'ব আৰু শল মাছ এটা পালোঁ তাৰপৰা কুচিয়াও পাইছোঁ তলত বালি আমোলক একো নহয় বালি নাই বালি কামাঙ্গা আতিন মাও বাহ কি মজা মাছ ন এইটো শল মাছ এটা তাৰপৰা এইফালে কুচিয়া কুমা এই শল মাছটো পলাবগে বুলি ভয়তে আমি মাৰি পেলালোঁ কেমেৰা কিন্তু সৰু সৰু লাগিছে ন এক কেজি ক'ত পৰিবনো বেছি ধুনীয়া মাছ কাৱৈ মাছ খলিহনা উঠি আছে গৰৈ শল মাছ এটা তাৰপৰা বোকা নাই মাছত নাই চাফা চাবোন আনি দেই আটাই চাবোন আনি দিয়ে আমি মাছ ধৰি আহি ভাগৰ লাগি গ'ল সেইকাৰণে শল মাছটো আৰু কাৱৈ মাছটো পুৰিছোঁ তাৰপৰা কেইটামান মাছ ভাজিছোঁ বেলেগ মাছ ভাজি আমি এতিয়া আপঙৰ লগত খাইছোঁগৈ আৰু ন অলপ ওচৰলৈ চবেই খাওঁ ওচৰতে মুলগো বমিনি আতিয়ে বমিনে বনি দমান ওচৰলৈ ইমান গাল তাক দিছ যে তাকে দিম নি আমি খাম নহয় আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব বাই বাই